নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আজিও আমাৰ হাতত কেইটামান আপডেট আছে, আপুনি ভিডিঅ'টো শেষৰলৈকে চাব। আজি কোনে কোনে এপ্ৰিল ফুল বনালে তলত কমেণ্ট কৰি জনাবচোন। আজিৰ প্ৰথম আপডেটটো আই লাভ ট্ৰেভেল এণ্ড ফুডৰ বিকাশ চেত্ৰীৰ ওপৰত। তেওঁৰ ছেকেণ্ড চেনেল বিকাশ ফেক্টৰীত যিহেতু আজি কিছুদিন আগতে 100K ছাবস্ক্ৰাইবাৰ হৈ গ'ল আৰু কালি তেওঁ চিলভাৰ প্লে বটনো পাবলৈ সক্ষম হ'ল। তেওঁলৈ বহুত অভিনন্দন থাকিল। চিলভাৰ প্লে বটন সকলো ইউটিউবাৰৰ এটা মানে যেতিয়া এটা ইউটিউব চেনেল ষ্টাৰ্ট কৰে বা যিকোনো ক্ৰিয়েটাৰৰ এটা ইউটিউবত যিসকলে মানে ভিডিঅ' দিয়ে বা ইউটিউবত কাম কৰি থাকে তেওঁলোকৰ এটা সপোন থাকে যে এই বস্তুটো এই এৱাৰ্ডটো ইউটিউবৰ পৰা পোৱা এটা সপোন থাকে। মোৰ সপোনটো পূৰণ হৈছে। মই আই লাভ ট্ৰেভেল এণ্ড ফুডত পাইছোঁ মই অলৰেডি চিলভাৰ প্লে বটন, আৰু এইটো মোৰ ছেকেণ্ড চিলভাৰ প্লে বটন। মোৰ এইটো বিকাশ ফেক্টৰী চেনেলটোত আপোনালোকৰ মৰম আৰু ভাল পোৱাৰ বাবে এই চিলভাৰ প্লে বটনটো পাবলৈ আজি সক্ষম হৈছোঁ। আৰু একদম এতিয়া আনবক্সিং এটা কৰোঁ। এইটোৱে হ'ল সেইখন চিলভাৰ ফাইনেল মাই গড, এইখনে হ'ল সেইখন চিলভাৰ প্লে বটন যিখন পাবলৈ বহুত কষ্ট কৰিব লাগে আৰু আপোনালোকৰ মৰম ভাল পোৱাৰ বাবে এইখন দ্বিতীয় চিলভাৰ প্লে বটন পাবলৈ সক্ষম হৈছিল। আজিৰ দ্বিতীয় নিউজটো বিকাশ চেত্ৰীৰ ওপৰতে। তেওঁ হোলীৰ দিনা এটা ভিডিঅ' আপলোড কৰিছিল য'ত নেকি এজন ডাঙৰ চেলিব্ৰিটি গ'লে যিমানখিনি মৰম আৰু আদৰ পায় তেনেকৈ পাবলৈ সক্ষম হৈছিল এজন অসমীয়া ইউটিউবাৰ হিচাপে। আহকচোন তেওঁৰ আমি সৰু এটা ভিডিঅ' ক্লিপ চাই লওঁ। যদি আপোনালোকে সম্পূৰ্ণকৈ চাব বিচাৰে ভিডিঅ'টো ডেছক্ৰিপশ্যনত থকা লিংকত গৈ চাব পাৰে। ইয়াৰ নেক্সট আপডেটটো হ'ল ডিম্পু বৰুৱাৰ ওপৰত। ডিম্পু বৰুৱা ফেন্স নামৰ এটা ফেচবুক পেজে ডিম্পু বৰুৱাৰ নতুন ভিডিঅ'বোৰ ডাউনলোড কৰি আপলোড কৰি আছে আৰু য'ত নেকি 5.3K ফলোৱাৰ্ছ আছে, মানে এইটো ফেক একাউণ্ট হয়। আৰু তাৰ ওপৰত ৰিয়েক্ট কৰি ডিম্পু বৰুৱাই নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলত এটা ষ্টৰি দি এই বুলি লিখিছে যে এই পেজটো কোনে খুলিছে নাজানো, কিন্তু মোৰ নতুন ভিডিঅ'বোৰ ডাউনলোড কৰি আনি আপলোড দি আছে। ৰিকুৱেষ্ট কৰিছোঁ নিদিব। আৰু মই ক'ম যে এই ফেক একাউণ্টৰ ওপৰত আপোনালোকে যিমান পাৰে সিমান ৰিপৰ্ট মাৰক। ইয়াৰ পাছৰ আপডেটটো ডিম্পু বৰুৱাৰ ওপৰতে। সেইদিনা তেওঁ ইনষ্টাগ্ৰামত এটা ষ্টৰি দি এই বুলি লিখিছিল যে ব্লগ বনাম ৰহ তাত গৈ, ৰেডি ফৰ গুজৰাট, আৰু য'ত নেকি বল্লভ ভাই পেটেলৰ ফটোও আছিল। আৰু ইয়াৰ পাছৰ ব্লগ কেইটা ডিম্পু বৰুৱাৰ চেনেলত গুজৰাটৰ পৰাই দেখা পাম। ইয়াৰ পাছৰ আপডেটটো হ'ল মইনা তুমি যে গানটোৰ ওপৰত, য'ত নেকি 3 দিনতে 1 মিলিয়ন প্লাছ ভিউজ পাবলৈ সক্ষম হৈছিল আৰু য'ত নেকি অভিনয় কৰিছিল বেহাৰবাৰী আউটপোষ্টৰ KK মোহন বিউটি বাইলুঙে আৰু গানটোত কণ্ঠদান কৰিছিল প্ৰাণদীপে। অসমৰ জনপ্ৰিয় গায়কৰ গানো ইমান সোনকালে ভাইৰেল নহয় য'ত নেকি মইনা তুমি যি গানটোৱে ইমান সোনকালে ভাইৰেল হৈছিল। ইয়াৰ পাছৰ নিউজটো হ'ল আচুৰ্য বৰপাত্ৰৰ ওপৰত। তেওঁ ইনষ্টাগ্ৰাম হেণ্ডেলত 200K ফলোৱাৰ্ছ কমপ্লিট কৰিছে আৰু তেওঁ ইনষ্টাগ্ৰাম হেণ্ডেলত এটা ষ্টৰি দি এই বুলি লিখিছে যে হিট 20K ফেমিলি, থেংক ইউ এভৰিৱান ফৰ আনকণ্ডিশ্যনেল লাভ এণ্ড ছাপোৰ্ট, লাভ ইউ অল। আৰু মোৰ ফালৰ পৰা আচুৰ্যদালৈ বহুত অভিনন্দন থাকিল। এয়া আছিল আজি সৰু কেইটামান নিউজ। আৰু এতিয়ালৈকে যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি লওক। আৰু দেখা পাইছে 97% ছাবস্ক্ৰাইব কৰা নাই, প্লিজ। আৰু এনেকুৱা ধৰণৰ নতুন আপডেট পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিলে নটিফিকেশ্যন বেলটো অল কৰি ৰাখিব।